মচুৱাই মাছ নি শেষেই কৰিলে নেকি ঠিক নাই দেই। আৰু শুই থাকিবি ৰাতিপুৱালৈকে 7টা 7:30লৈকে 5টা বজাত জগাবলৈ কৈছো 7:30লৈকে শুই থাকিবি। আমাৰ আকৌ এগৰাকীয়ে গা নোধোৱাকে নাহে যে সেইটোৱে দিগদাৰ। মচুৱাই আকৌ গা ধুব কিবা ধুব সিহঁতৰ মানে একদম নকবি আৰু। নাই গা নোধোৱাকে আহিলে গাদীত মাছ নিদিয়ে যে আকৌ কি কবি আৰু। এখন মানে নাটক হৈছে এখন কি হ'ব ভগৱানে জানে। হাই মই ৰাজকোৱা বুজিছে গাইজ মাছ আনিব আহিছোঁ গাদীলৈ মানে আপোনাৰ ৰাতিপুৱা সোনকালে আহিব লাগিছিলে মানে 3টা মানৰ পৰা বহিছে মোক ফোন কৰিম বুলি ক'লে 5টা মানত কৈছে 5টা মানত তোক জগাই দিম ওলাবি গাদীৰ পৰা মাছ আনিম এতিয়া কেইটা বাজিছে জানে এতিয়া 7:30 বাজিছে বুজিছে 7:30 বজাত এতিয়া মাছ পাওঁগেনে নাই ঠিক নাই মানে মচুৱাই নিয়েই আছে ইয়াত মানে আপুনি যোনে ডাকটো মাৰে ন যাৰ ওপৰত ডাকটো লাগি যায় সি মাছটো পাই যায় মানে এতিয়া আমি আমাৰ ভাগ্যত আছেনে নাই নাজানো শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে যেন আমাকে কয় আৰু বুজিছে বিহুৰ দিনা এতিয়া মাছ পাওঁগে নে নাপাওঁগে নে বেপাৰীৰ পৰা কিনি আনিব লাগিব বেপাৰীৰ পৰা কিনিলে মানে আপোনাৰ কি হয় মানে দামটো বেছিকৈ লৈ লয় পুৰা মাছ লৈ গৈ আছে আপোনালোকে চাওক না এতিয়া আমাৰ ভাগ্যত আছেনে নাই নাজানো আৰু এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ বিহুৰ ব্লগ মাঘ বিহু আৰু মাঘ বিহু শুভেচ্ছা জনালো ৰাতিপুৱা আপোনালোকক চবকে কি মাছটো কি বাহু মাথাডাল বৰ কিমান ডাঙৰ কিমান ডাঙৰ 1 কেজি 2 কিমান বুজিছে গাইজ মাছ পালো মানে বেপাৰী পৰা দাগত নোৱাৰিলোগে আৰু 7:30 বাজিলে ক'ত থাকিব মাছ লৈ বেপাৰী বেচিবলৈও গ'লগে লাষ্টত মানে 2টা পালোগে কি মাছ আছিলে নামটো মালি কি মালি নাজানো আৰু মই পাইছো আৰু লৈ আহিছো আৰু মালি মাছ চিনি নাপাওঁ মাছ খালেহে গম পাম মালি কেনেকুৱা এতিয়া সেইকাৰণে দেই গা ধুৱে আকৌ মাছ আনিবলৈ তাই গা ধুই আহে ইছ ৰাম নেক্সট বছৰ যাম সোনকালে প্ৰতিজ্ঞা ল ন নেক্সট বছৰ যাম সোনকালে নেক্সট বছৰ আমি 4টাতে আহিম আপোনালোকক দেখুৱাম দাগ কেনেকে মাৰে আপোনালোকে চাই যাব সেইটোৰ কাৰণে আপুনি নেক্সট বছৰলৈ ৱেইট কৰিব লাগিব খালি ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক তেতিয়াহে অপেক্ষা কৰিব পাৰিব ন নেক্সট বছৰলৈ কৰি থৈ দিয়ক আমাৰ মানে বহুত ডিউটি সেইটো কাৰণে আমাৰ দেৰি হৈ যায় ডিউটি আছে মানে এতিয়া চাওকচোন বিহু বতৰ আকৌ এই মানে দেহা মানে মোৰ ভাগিনটো ল'ৰা মানুহ বাৰু ভাগিনীজনীটো শুই আছে চাগে ন শুই আছে তাইক নানিলি কানি আছে চাগে ন কানি আছে বেমাৰ বিহুৰ দিনা বেমাৰ মানে ক্ৰিকেট একাডেমি নিব লাগে আজিও খেল বুজিছে নাই মানে এখন বিৰাট কোহলি তেণ্ডুলকাৰ বনিব আকৌ সৰু বা ল'ৰা দুটাও খেলিছে 3টাৰ মানে মেটচ আছে কিবা আজি এতিয়া আকৌ সিহঁতক থ'বগৈ লাগিব মই মাছ থৈ ঘৰত আকৌ সিহঁতক থৈ আকৌ মাংস আনিবলগীয়া আছেগৈ খাচীটো ঘৰা গুৰিতে দিব ন মেইন বস্তুটো আনিবলৈ আছে ন গাহৰি মেইন ন সেইকাৰণে মানে হয়তো আনিবলৈ যাব লাগিব কাটি আছে বাৰু কৈ থোৱা আছে আজি মানে ভোগালীত মানে ভোগ কৰাটো মেইন ভোগ কৰিবই লাগিব ভোগালী দিনাখন ফাৰ্ষ্ট ব্লগ বাৰু দেই এইটো মোৰ চাই যাব কেনেকুৱা হৈছে আপোনালোকে জনাব যি আহে মানে মুখত বকি দিছোঁ আৰু ক'ৰবাক ফোন এটা কৰিব লাগিছিলে নেকি বাৰু কৰিব লাগিছিলে আকৌ ফোন এটা কওঁ কি কয় আমাৰতো আৰু হয়তো শুই থকা কিডাল হেল্ল' কি হেল্ল' থৈ মালি মাছ আনিছো মালি গাড়ীৰ পৰা মালি মাছ আনিছো আমি ভিডিঅ' কল কৰিছে আমাৰ আকৌ বাইদেউ ভিডিঅ' কলতহে বিশ্বাস কৰে দেই ডিগ্ৰীত আছে তোক কেনেকে দেখাম গাড়ীৰ ভিতৰত আছো চা আৰু এডাল ফাৰ্ষ্ট ব্লগডাল যাব তই এণ্ট্ৰিডাল মাৰিব লাগিব তই ভিডিঅ' কলতহে কথা পাতে ভিডিঅ' কলত তোক দেখাওঁতে এইফালে লাগিয়ে গ'ল গাড়ীখন আজি মালি মাছ আনিছো তই খাবি আৰু ডকচি আজি সোমবাৰ কিয় ইমান বৰবাদ আমাৰ সোমবাৰে নাখায় দেই আমাৰ ৰাইজক কিবা এটা কৈ দে ৰাইজক মই কাপোৰ এটা সোমাইছো কি ক'ম ৰাইজক
তই বিচনাতে থাক বিহুৰ দিনা শুই থাকে বোলে কচোন আকৌ ক্ৰিকেট একাডেমি এইখন খেল বিহুৰ দিনা খেল কাৰণ শচীন আৰু হেৰি বনিব কি বুলি কয় এইটো বিৰাট কোহলি আৰু তৃণ ভুজি আজি মাছ মাংস নাখায় আকৌ তৃণ ভুজি আজি যে ব্ৰতটো যে মনা উঠাই দিছে নহয় কৈ দে তাইক তই উঠ সোনকালে উঠ আমি গৈয়ে আছো এই মাছটো থৈ গৈয়ে আছো জলদি উঠ আকৌ দেৰি নকৰিবি সোনকালে উঠ নাই আকৌ এটা এইটো মজা মাছ বুলি কৈছে আকৌ আপুনি কি কয় ভাল লগা নাই মাছটো কিয় এইটো মালি মাছ ডাঙৰ এটা নাই নাই আকৌ কৰিম কি আমি যোৱালে খিয়াম কি তই কাট মই কাটিব পাৰো কাট কাট মই আহি পেলাই কাটিম থৈ দে এই কটালে নেক্সট বিহুলে হ'ব আৰু এই কাটিলে ল'ৰাক লৈ পেলাই ক'লে নিয়ে মাছ লাগে নেকি এতিয়া এইটো কি পচন্দ লগা নাই কি ঘূৰাই থৈ আহোঁগে হা পচন্দ লগা নাই মই এটাই আনিব লাগে ডাঙৰ এটা আনিলো মালি চাও কি আহক জলদি আহক ভোগালী বিহু শুভেচ্ছা দি দিয়ক বৰ্তা বৰ্তা চবকে ভোগালী বিহু শুভেচ্ছা দি দিয়ক সকলোকে মই মাঘৰ বিহুৰ শুভেচ্ছা আগবঢ়ালোঁ বৰমা ভাল লগা নাই মাছটো ভাল লাগিছে মই এনেকুৱাইটো মোৰ পছন্দ হয় বৰ্তা কেনেকুৱা লাগে চাওক এনেই মালি মাছ আকৌ ভাল মাছ দেখুৱাই দে এনেকে ভাল মাছ মাছ দেখালো উলিয়াই দিয়ক আৰু মাংস আছে আনিব গ'লে কাটিব তুমি নাকাটা তুমি কাটি দিয়া এইটো চা ক'ত লেংটাই পেংটাই ঘূৰি ফুৰিছ আৰু ওলাগে যা দেৰি হ'ব এইটো হ'ল কিবা ৰোহিত শৰ্মা বিৰাট কোহলি আৰু আৰু এইজনী হ'ল আমাৰ সৰু বা আইডি দে গাড়ীলে যোৱা কথা কৈ আছো গাড়ীত ব কি ঘটনা হৈছে এডাল তামাম এডাল মানে চবফালে আছে আমি মানে আপোনাৰ হেৰিয়ালৈ গৈ আছো ক্ৰিকেট একাডেমি সিহঁতৰ মানে মেচ আছে আজি ভোগালী বিহুৰ দিনাখনো মেচ সিহঁতে মানে এতিয়া কেইটা চাম না গাড়ীত মানে ইমানটোৱে মানুহ থাকে এতিয়াতো কমেই আৰু তিনিটামান ঘৰতে আছে দেখিলে মোক মানে হেৰি আছে কেইটাত জগাইছে জানো 7:30 এতিয়াও জুম কৰ আৰু এই গা ধুই গৈছে ৰাতিপুৱা কি লগা মই গা ধুই গৈছো দেই ৰাতিপুৱা গা ধুই গৈছে মাছ আনিবলৈ নাযায় মাছ নাপাব নহ'লে গা ধুই গৈছে ক্ৰিকেট একাডেমিখন দেখাই দেচোন ধুনীয়াকৈ মুখা প্লেয়াৰবিলাক ব্ৰাইটনেছটো বঢ়াই ল'বি তই নালাগে দেখা নাই মই এনেকৈ ঘোপাকৈ চাবলগীয়া হৈছে একো নহয় দে ধোপাকে চাইছোঁ এইটো মেইন বুজিছে গাইজ মাংসটো লৈ আহিলোঁ মেইন মাংসটো গাহৰিটো এই বৰত ভাঙি দিব এইফালে মানে গাহৰি মাংস দেখি হা ভাঙিব আপুনি সন্ধিয়া দেখিব নহয় চাই থাকক ব্লগটো এতিয়া ক বৰত ভাঙিবি না তই ক নাই ক তই এতিয়া ক এইফালেও আছে মাল দেখিছ নহয় সেইটোতো দিবি তই চা এইফালে ব্ৰইলাৰ কাৰ্টুন হৈ আছে আকৌ
এই গা ধুই গৈছে এই মাছ আনিবলৈ গা ধুই গৈছে গাদিলে নেপাব আকৌ আমাৰ সফালে ৰাতিপুৱাই গা ধুই কি কৰ তই কি কৰ তই কি কৰ ক তই এইবিলাক বাদ দে তই কি কৰিবি এতিয়া এইফালে ব্ৰইলাৰ মেইন গাহৰি আনিলোৱে খাচী আনিলোৱে মাছটো তই দেখিছই হা মাল কি মাছ আছিলে ডাঙৰ কি মাছ আছিলে অঁ মালি মাছ পনীৰ আনোতে পনীৰকণ লাইভ টেলিকাষ্ট দেখাই দিবি তই পনীৰ খাবি মানে চাম বাৰু ন সময় আহকচোন চাম দেখুৱাবি পনীৰকণ দেখাব লাগে বাতিটো কিহৰ চাম বাৰু সময় আহক আমাৰ অৱস্থা এয়া অঁ একো নহয় বিহু কি কৰিব ই যেনিয়ে যাওঁ মোকে উঠাই থাকে এইখানে এনেকে অঁ সৰু বা ফকাচ মেইন ফকাচ কোন সৰু বা বুজিছে গাইছ বৰত থকা মানুহ ইয়াত দেখিছে বৰদত থাকে হেনো বৰত ভাঙি দিলে আৰু বুজিছে কি খাইছো কোনোটো দেখা নাই কি খাইছে এয়া ময়ো খাই আছো বাৰু মুখৰ ভিতৰত গেছ কোনো দেখা নাই অঁ নাই দেখা এই সন্মুখত লৈ হাতত লুকুৱাই দিছে হাতটো দেখিছে এইফালে হাতটো লুকুৱাই দিছে এইফালে খাই দেখাই দে এইয়া দেখিলে এইয়া বৰত হেনো সোমবাৰ বৰত ভাঙি দিলে আৰু এইফালে ৰাইচ পুৰা বুজিছে গাইছ মাঘ বিহু মানে জুইটো মেইন জুই সেকি আপোনালোকে আৰু ভোগালী ভোগ কৰক আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা যাচিলোঁ চবেই ফূৰ্তি কৰক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভাল লাগিলে যিহেতুকে ফাৰ্ষ্ট ভিডিঅ' মই ফাৰ্ষ্ট ব্লগ বনাইছোঁ কেনেকুৱা হৈছে নাজানো আৰু যি আহিছে তাকে কৈ দিছোঁ আৰু ভাল লাগিলে জনাব আৰু কমেণ্টত দিয়ক আজিলৈ বাই বাই